নমস্কাৰ মোৰ নাম ভাস্কৰ ঠাকুৰীয়া মোৰ দ্বিতীয় গ্ৰন্থ সিংহদাৰ উপন্যাস বুলিব পাৰি তাৰ দ্বিতীয় প্ৰকাশনৰ প্ৰাক্ষণত এই গ্ৰন্থ সিংহদাৰ আৰু ৰুছিয়ান চিত্ৰকাৰ নিকোলাছ ৰৰিকৰৰ সম্বন্ধে দুআষাৰ ক'ব বিচাৰিছিলোঁ সিংহদাৰ অসমীয়া উপন্যাস আৰু নিকোলাছ ৰৰিকৰ এজন ৰুছিয়ান চিত্ৰকৰ তেওঁৰ চিত্ৰৰ শৃংখল চাংটা সিংহদাৰত বাৰুকৈ প্ৰভাৱ পেলাইছে এয়া হ'ল নিকোলাছ ৰৰিকৰ তেওঁৰ জন্ম হৈছিল 1874 চনত ৰুছিয়াত আৰু মৃত্যু হৈছিল 1947 চনত কুলু ভাৰতত তেওঁ সুদীৰ্ঘ 4টা দশক ভাৰতত বাস কৰিছিল তেওঁৰ সমাধি এতিয়াও কুলুত অৱস্থিত কুলুৰ নগৰ চহৰত কুলুৰ মানুহৰ বাবে তেওঁ মহৰ্ষি হৈ পৰিছে এতিয়াও কয় মহৰ্ষিৰ সমাধি চিত্ৰকাৰ হিচাপে তেওঁ অতি বিখ্যাত আৰু অসমৰ লগতো এটা সম্বন্ধ আছে তাৰ পমখেদিয়ে সিংহদাৰতো তেওঁৰ প্ৰভাৱ যথেষ্টই পৰিব ধৰিল মই লিখা মোৰ যাত্ৰা আৰম্ভ কৰিছিলোঁ নাটকৰ জৰিয়তে 90 দশকত তাৰ পিছত নাটকৰ পৰা লাহে লাহে গল্পলৈ আগবাঢ়িছিলোঁ আৰু গল্প লিখা আৰম্ভ হৈছিল 1999-98 চনত 2009 চনত মোৰ প্ৰথম প্ৰকাশ যাত্ৰা প্ৰকাশ হৈছিল যাত্ৰাই খুব ভাল এটা সমাদৰ লাভ কৰিছিল এতিয়াও বহু পাঠকে পঢ়ি আছে তাৰ বাবে ধন্যবাদ যাত্ৰাৰ মূল যিটো উদ্দেশ্য আছিল সেয়া আছিল যুৱ প্ৰজন্মৰ সমস্যা যুৱ প্ৰজন্মৰ সংঘাত চাকৰিহীনতা যুৱ প্ৰজন্মৰ ড্ৰাগছ আদিৰ লগত সমস্যা ৰক মিউজিক এইবিলাক যাত্ৰাত সামৰি লোৱা হৈছিল পিছত প্ৰকাশ হোৱাৰ পিছত বহুতৰে ভাৱ হৈছিল যে যাত্ৰা হ'ল পুৰুষ প্ৰধান পুৰুষ মনৰ প্ৰকাশ ইয়াত নাৰী মনৰ খুব এটা নাৰীৰ অভ্যন্তৰীণলৈ কিজানি লেখক যোৱা নাই বা লেখকৰ নাৰীৰ প্ৰতি সংবেদনশীলতা কিছু কম হয়তো যাত্ৰাৰ অকল যদি কোনোবাই যাত্ৰা পঢ়ি সেই মত প্ৰকাশ কৰে সি সত্য কিন্তু এয়া নহয় যে মই নাৰীৰ মনৰ ভিতৰলৈ যাব বিচৰা নাছিলোঁ যাত্ৰাৰ বাহিৰতো মই এটা গল্প লিখি আছিলোঁ যিটো যাত্ৰা সংকলনত নাছিল তাৰে প্ৰথম যিটো গল্প আছিল সেয়া সাথৰ নামৰ এটা গল্প যিটো 2000 চনত প্ৰান্তিকত প্ৰকাশ হৈছিল 2001ত তাত মোৰ সমবয়সৰে এগৰাকী নাৰী চিকিৎসক আৰু লগতে চিত্ৰকৰ সৃষ্টি হৈছিল লিখি উঠি মই ভাবিছিলোঁ এইটো এটা একক গল্প কিন্তু সময় আগবাঢ়োতে এনেকুৱা লাগিল যেন সেই গল্পটোত থকা বহুতো সৰু সৰু চৰিত্ৰই নতুন নতুন গল্পৰ মুখ দেখিবলৈ পাইছে সকলো চৰিত্ৰৰে এটাই সমস্যা কিবা এটা নাই তেতিয়াই গপ নোপোৱাকৈ সেই আনকেইটা চৰিত্ৰৰো কিছুমান গল্প আৰম্ভ হ'ল সমান্তৰাল কাহিনী চিনেমাত সমান্তৰাল কাহিনীৰ সমাহাৰ আমি প্ৰায় দেখা পাওঁ অসমীয়া গল্পত কম লেটিন আমেৰিকা আদিত সমান্তৰাল কাহিনীৰ গল্প অতি জনপ্ৰিয় হয় মই গম নোপোৱাকৈ ঠিক ৰেলৰ পটিৰ কেইটাৰ দৰে কিছুমান সমান্তৰাল গল্প আৰম্ভ হ'ল সেই প্ৰথম গল্প সাথৰৰ চৰিত্ৰবোৰ লৈয়ে সকলো চৰিত্ৰৰে মই যেনেকৈ কৈছিলোঁ এটা বিষাদ আছিল এটা সমস্যা আছিল কিবা এটা নাই এই যে কিবা এটা নাই সমস্যা তাত আৰু বাৰুকৈ প্ৰভাৱ পৰিছিল শব্দৰ সীমাবদ্ধতাই কাৰণ বহু ক্ষেত্ৰত কি হয় শব্দৰে আমি সকলো কথা বুজাব নোৱাৰোঁ তাৰ বাবেই হয়তো জন্ম হৈছিল চিত্ৰৰ কবিতাৰ ভাস্কৰ্যৰ আৰু সেই সমস্যাটো লৈ সেই চৰিত্ৰবোৰৰ সমস্যাৰ সমাধান যেন মই বিচাৰি পোৱা নাছিল আৰু সেইবাবেই মই ভাবিলোঁ কিজানি কলা ইতিহাসত তাৰ অৰ্থ মই বিচাৰি পাওঁ কলা ইতিহাসৰ 3টা ভাগ ইম্প্ৰেছনিজম ছবিত দেখা পাইছে আপোনালোকে দাদাইজম চুৰেলিজমৰ বিষয়ে পঢ়ি ভাল লাগিল পঢ়ি গ'লোঁ ইয়াতে এটা ডিছক্লেইমাৰ আছে যে মই পেছাগতভাৱে কলা ইতিহাস কোনো মোৰ শিক্ষা নাই তেনেকৈ মোৰ আৰ্ট ক্ৰিটিচিজমৰো কোনো শিক্ষা নাই কিন্তু কলাটো মুকলি বস্তু আৰু সেইবাবে মই পঢ়ি ভাল পালোঁ তাৰ গভীৰ আৰু গভীৰলৈ যাবলৈ চেষ্টা কৰিলোঁ আৰু মোৰ ভাৱ হৈছিল যেন কলা ইতিহাসত মোৰ চৰিত্ৰসমূহে তেওঁলোকৰ সমস্যাৰ উত্তৰ বিচাৰি পাব সেই ভাৱটো হৈ থাকোঁতে মোৰ বন্ধু এজন চাইকেট্ৰিষ্ট তেতিয়া মই দেহৰাদুনত
বাস কৰিছিলোঁ ডক্টৰ উদীপ তালুকদাৰ তেওঁ নাজানো কেলে এই ছবিখন আঁকি আছে এদিন কোঠালিত তেওঁৰ এই ছবিখন দেখি মই খুজি ললো ছবিখন লৈ এটা গল্প লিখিব পাৰিম নেকি সন্মতি দিলে ইউৰোপীয় কলা ইতিহাসৰ এটি গুৰুত্বপূৰ্ণ ভাগ ইম্প্ৰেছনিজমৰ মূল ভাৱটো লৈ নতুন গল্প হ'ল সম্পৰীক্ষামূলক কিন্তু মই অতি সুখী আছিলোঁ যদি মই গল্প হিচাপে ভাবোঁ অতি সুখী আছিলোঁ কিন্তু অতি দুখ আছিল যদি মই চৰিত্ৰসমূহৰ দুখবোৰৰ ভিতৰলৈ যাওঁ ইম্প্ৰেছনিজমত চৰিত্ৰবোৰে সমস্যাৰ সমাধান নহ'ল যদিও মোৰ মনত ভাৱ হ'ল এটা ভাল গল্পৰ সৃষ্টি হৈছিল সেইখিনি সময়ত কলাই মানুহক সুখ দিব লাগে নে দুখ দিব লাগে সেই বিচাৰটো নাছিল গতিকে মই গল্পটো লিখি সমাপ্ত কৰি প্ৰকাশ হ'বলৈ দিলোঁ 7 কৰিৰ পিছত প্ৰকাশ হ'ল তেতিয়াই কলা ইতিহাসৰ আন এটি ভাগ দাদাইজম অতি পপুলাৰ ভাগ হ'ল দাদাইজমৰ পৰাই মণ্টাজ চিনেমা আৰু যিটো চিত্ৰশিল্পত অতি সঘনাই ব্যৱহাৰ হয় তাৰ উপৰিও কোলাজ যিটো আজিকালি এটা কমন সকলোৱে বুজি পোৱা বস্তু সেইটো আহিছে কলাত দুটা ভাগ প্ৰধানতে আমি দেখা পাওঁ কিছুমান মানুহে ভাবে কলাৰ কাম হ'ল আৰ্ট ইজ ফৰ আৰ্ট চেক কলা অকল কলাৰ বাবে তাত সমাজৰ একো কথা কোৱাটো নহয় আনহাতে কিছুমানে ভাবে কলা এটা সমাজৰ প্ৰতিবাদৰ মাধ্যম তো এনেকুৱা এটা কনফ্লিক্ট লৈ এই গল্পটোৰ সৃষ্টি হৈছিল এটা মণ্টাজ হিচাপে আমি ডাঙৰ হৈছো 80 আৰু 90ৰ ভয়ংকৰ অসম আৰু উত্তৰ পূবৰ মাজত কাহিনী বাস্তৱ আৰু যিটো 80ৰ দশকৰ ভয়ংকৰ অতীত তিনিওটাৰে এটি মণ্টাজৰ সৃষ্টি হৈছিল আৰু তাক চিত্ৰৰূপ দিছিল গল্পটোৰ লগতে ডক্টৰ উদীপ তালুকদাৰে আকৌ এইটো ছবিৰে সোঁহাতে আপোনালোকে দেখা পাইছে আপোনালোকে যদি মন কৰে তেতিয়াহ'লে দেখা পাব প্ৰতীক্ষা আছে ভাল দিন আহি পোৱা নাই ডেকা ল'ৰাবিলাক জেললৈ গৈছে কিন্তু তেওঁলোকে কোনো নাজানে দুখ কি জোচেফ কি নেকি আমাৰ ডেকা ল'ৰাবিলাক আৰু অৱশেষত এক অনন্ত প্ৰতীক্ষাও চলি আছে আৰু অৱশেষত কোনো সমস্যাৰ সমাধান নাপায় দাদাইজমৰ এটা বিখ্যাত চিত্ৰকল্প হ'ল এইটো ইনষ্টলেশ্যন তাত যেন আমি সকলো দুখ বেজাৰ ফ্লাছ কৰি উলিয়াই দিছোঁ দাদাইজমত গল্পটোতো মই গল্প হিচাপে সুখী কিন্তু দুখৰ উত্তৰ কিজানি বিচাৰি পোৱা নাছিলোঁ চৰিত্ৰসমূহ বিদ্ৰোহী হৈ পৰিছিল সিহঁতক সমস্যাৰ উত্তৰ দিব নোৱাৰি মই ব্যক্তিগতভাৱেও চিন্তিত হৈ পৰিছিলোঁ আৰু মই ভাবিছিলোঁ যে চুৰেলিজমৰ ভিতৰত কিজানি চুৰেলিজম আন এটা কলা ইতিহাসৰ চিগনিফিকেণ্ট পাৰ্ট চুৰেলিজমত অক্টোভিঅ পাজ এজন কবি তেওঁ আচলতে চিত্ৰকল্প যদিও সেই এটা আৰ্টিষ্টিক ৰেভলিউশ্যনত কলা বিপ্লৱত সকলো সৃষ্টিশীল লোকেই ভাগ লয় যেনেকৈ ছালভাডৰ ডালিৰ মেল্টিং মোমেণ্টছ অতি পপুলাৰ আমাৰ ভূপেন হাজৰিকাও গান লিখিছে তেতিয়াই মই লেটিন আমেৰিকান কবি অক্টোভিঅ পাজৰ এই চিত্ৰ নিচিনা কবিতা কিছুমান পালোঁ তেওঁৰ নাম দিছিল এইখিনি টপয়েমা এইটো এটা অক্টোভিঅ পাজৰ চিত্ৰকল্প বুলি ক'ব পাৰে কবিতা বুলিও ক'ব পাৰে তেওঁৰ নাম দিছিল টপয়েমা এজন চৰিত্ৰই তেওঁৰ সমস্যাবিলাকৰ সমাধানত অক্টোভিঅ পাজৰ অনুপ্ৰাণিত হৈ এনেকুৱা এটা সাঁথৰ বনালে পাজল বনালে মেজ বনালে জীৱনত আছিল সত্যানুসন্ধান সংকেত সদৃশ সাম্যতা সদৃশ সত্তাহীনতা এনেকুৱা এটা মেজত ভিতৰত আন চৰিত্ৰবিলাকক পেলাই পগলা ফাটকৰ পৰা পলাই গ'ল তেওঁৰ সমস্যাৰ সমাধান বিচাৰিছিল কিন্তু মই ভাবিছিলোঁ কলা ইতিহাসৰ মাজত মোৰ চৰিত্ৰবিলাকৰ সমস্যাৰ সমাধান বিচাৰি পাম কিন্তু সেয়া হৈ নুঠিল সমস্যাবোৰ বাঢ়িবহে ধৰিলে চৰিত্ৰবোৰৰ সমস্যা বাঢ়িলে আৰু তাৰ উত্তৰ দিব নোৱাৰি লেখকৰো এক অপৰাধবোধ বাৰুকৈ বাঢ়িব ধৰিলে প্ৰায় 2000ত আৰম্ভ কৰা এই শৃংখল 2013 পালেহি এটা গল্পত প্ৰায় 1.5-2 বছৰ সময় লাগে কিন্তু সেই বিষাদৰ সেই যন্ত্ৰণাৰ কোনো উত্তৰ নাছিল তো মই লষ্ট জেনেৰেশ্যনৰ মানুহবিলাকৰ সমস্যা নাৰীৰ সমস্যাবিলাকৰ সমস্যা ভিতৰত উত্তৰ বিচাৰি ভিতৰলৈ সোমাই মই বাট নোপোৱাকে প্ৰায় ফচি যোৱাৰ নিচিনাই হ'ল এজন যেন নষ্ট পৃথিৱীৰ মাজত এজন নষ্ট পথগ্ৰস্ত
লেখক। আৰু ঠিক তেতিয়াই মোৰ উদ্ধাৰৰ বাবে আহি গ'ল নিকোলাছ ৰৰিকৰ। নিকোলাছ ৰৰিকৰ এখন তেওঁৰ পুত্ৰ চলনত ৰৰিকৰে 1937 চনত লিখিছিল। নিকোলাছ ৰৰিকৰৰ পৰিয়ালৰ প্ৰত্যেকজন মানুহে এজন উজ্জ্বল ভোটাতৰা। সেইকাৰণে তেওঁৰ পৰিয়ালৰ নামত ৰাছিয়াৰ চৰকাৰে তৰাও দিয়া গৈছিল। সোঁহাতে এয়া তেওঁৰ পুত্ৰ আৰু তেওঁৰ লগত বিখ্যাত চিত্ৰ তাৰকা। এইটো কাহিনী বেলেগ, গতিকে কেতিয়াবা পিছত সময় পালে কম। নিকোলাছ ৰৰিকৰৰ চিত্ৰশিল্পই মোক বাৰুকৈ আকৰ্ষিত কৰিব ধৰিলে। তেতিয়া মই আৱিষ্কাৰ কৰিছিলোঁ, তেওঁৰ চিত্ৰশিল্প যেতিয়া আৱিষ্কাৰ কৰিছিলোঁ, তেতিয়া মই ডেৰাডুনৰ বাসিন্দা। প্ৰায় হিমালয়ত ঘূৰি ফুৰো আৰু এই দুখন মোৰ মৰমৰ ছবি। কৃষ্ণা স্প্ৰিং ইন কুলু, তাতে যিটো বতৰৰ পৰিৱৰ্তন, কৃষ্ণৰ বাঁহী আৰু বেকগ্ৰাউণ্ডত নিকোলাছ ৰৰিকৰ জনাজাত তেওঁৰ হিমালয়ৰ অতি ভাইব্ৰেণ্ট আৰু অতি কালাৰফুল ছবিৰ বাবে তেওঁৰ আন ৰুছিয়াত, আমেৰিকাত আন বেলেগ শৈলীৰো যথেষ্ট সংখ্যক ছবি আছে, হাজাৰৰ ওপৰত ছবি আছে। তেওঁ প্ৰায় বিশ্বৰ সকলো বিখ্যাত মিউজিয়ামতে তেওঁৰ নামৰ ছবি আছে। কিন্তু ৰাইজৰ মাজত তেওঁ হিমালয়ৰ চিত্ৰকাৰ হিচাপে জনাজাত। আৰু আন চিত্ৰকাৰসকলৰ মাজত লগত নিকোলাছ ৰৰিকৰৰ পাৰ্থক্য যদি মই প্ৰধান পাৰ্থক্য যদি মই ক'ব লাগে বা মই যিটো অনুভৱ কৰোঁ, সেইটো হ'ল তেওঁৰ ব্ৰাইটাৰ ছাইড। কলাৰ মাজত বহুত যন্ত্ৰণা সোমাই থাকে, কিন্তু নিকোলাছ ৰৰিকৰ মাজত যেন এটি ভগৱানৰ লগত সম্পৰ্ক আছে। আৰু ছবিৰ চিত্ৰশিল্পীবোৰ অতি ধুনীয়াকে ব্ৰাইট হিমালয়ান, মনটো ভাল লাগে। কলাৰ দুটা ভাগ আছে যদি কয়, এটা হ'ল ডাৰ্ক আৰ্ট আৰু আনটো হ'ল ব্ৰাইট আৰ্ট। নিকোলাছ ৰৰিকৰৰ কিজানি হয় তেওঁৰ ছবিসমূহে ব্ৰাইটাৰ ছাইড of life, brighter side of nature, brighter side of philosophy, সেইবিলাক যেন দেখায়। এয়া চাওকচোন, এজন পথিক কিবা এটা সন্ধানত আহিছে, সন্মুখত এখন চহৰ, আৰু যেন কিবা এটা বিচাৰি ফুৰিছে, উত্তৰ বিচাৰি ফুৰিছে, আৰু যেন উত্তৰটো বিচাৰি পাব, এটি পজিটিভ ফিলিং। সেইটো নিকোলাছ ৰৰিকৰৰ ছবিসমূহত নিশ্চয় দেখা পাওঁ আমি। চিলানী চিত্ৰকল্পৰ বিষয়ে আজি কথা আমি পাতিম। সেয়া হিমালয়ৰ বিষয়ে নহয়, সেয়া তেওঁ আঁকিছিল আমেৰিকা। 1920 চনৰ পৰা 1923 চনত লৈ তেওঁ আমেৰিকা ভ্ৰমণত আছিল। তেওঁ 40 বছৰ শেষৰ 40 বছৰ ৰাজনৈতিক কাৰণত ভাৰতত বাস কৰিছিল। তেতিয়ালৈ তেওঁৰ খ্যাতি গোটেই বিশ্ব বিয়পি গৈছিল আৰু তেওঁ 2020 পৰা 2023 আমেৰিকা ভ্ৰমণ কৰি। আৰু সেই সময়ত প্ৰথম বিশ্বযুদ্ধ শেষ হৈছে, আমেৰিকাৰ ডেকা যুৱচাম ঘূৰি আহিছে যুদ্ধত ভাগ লৈ, আৰু যুদ্ধৰ সেই বিভীষিকাই তেওঁলোকক মন, বিষাদ আৰু ক্লেদেৰে এনেকুৱাকে ভৰি পৰিছিল যে তেওঁলোকৰ একো কৰিবই মন নাছিল। আৰু সেইবাবে তেওঁলোকৰ যিটো মতভংগী, যিটো দৃষ্টিকোণ, সেইটো যিসকল যুদ্ধত যোৱা নাছিল তেওঁলোকে গম পোৱা নাছিল। আৰু সেইবাবে আৰ্নেষ্ট হেমিংৱে, মই যিটো বাৰে বাৰে শব্দ ব্যৱহাৰ কৰি আছো, লষ্ট জেনেৰেশ্যন, প্ৰথমবাৰৰ বাবে তেওঁৰ এটি লিখনিত উল্লেখ কৰিছিল লষ্ট জেনেৰেশ্যন। টো আমেৰিকাত ডিপ্ৰেশ্যন আৰম্ভ হৈছিল, বিষাদ আৰম্ভ হৈছিল। নিকোলাছ ৰৰিকৰে আমেৰিকাৰ নৱপ্ৰজন্মৰ প্ৰতি বা আমেৰিকাৰ বাণী হিচাপেই এলানি চিত্ৰশিল্প আঁকিছিল, যাৰ নাম আছিল চাংটা। তেওঁ কিয় চাংটা আঁকিলে? এটাটো হ'ল আমেৰিকাৰ সেই সময়ৰ ডিপ্ৰেশ্যন লৈ যিটো তেওঁ বাণী দিব বিচাৰিছিল। আনটো আছিল যে সেই সময়ত আমেৰিকাৰ মানুহসকলে ৰুছিয়াৰ প্ৰতি এটা ভীতি আছিল যে ৰঙা সন্ত্ৰাস তেওঁলোকে কিজানি লৈ আহিব। গতিকে ৰুছিয়াৰ দৰ্শনৰ লগত যাতে আমেৰিকাই জানে, তাৰ বাবে তেওঁ আৰম্ভ কৰিছিল। প্ৰথম চিকাগোত চাংটাৰ চিত্ৰৰাণী প্ৰদৰ্শিত কৰিছিল। মূল বাণী আছিল ৰুছিয়ান চেইণ্ট চাৰ্জিছ ৰেণ্ডস্কিৰ যিটো দৰ্শন, তেওঁক দৰ্শনসমূহ 6খন ছবি আঁকিছিল। আৰু এলানি চিত্ৰশিল্প এটা চিৰিজ কৰিবলৈ সকলো গত লগাই নাম দিছিল আৰু আমি, এনভি। আৰু প্ৰথম ছবিখন আছিল এইখন, যিখন পিছত সিংহদাৰৰ কভাৰ পেজো আহি পালে, এনভি আৰু আমি, অপেন দ্য গেট। নিকোলাছ ৰৰিকৰ লগত মোৰ সম্পৰ্ক নাটকীয়। বেছিভাগ অসমীয়া মানুহৰে নিকোলাছ ৰৰিকৰৰ নামটো শুনিছে কিজানি দেৱকান্ত বৰুৱাৰ কবিতা মোৰ মেজত এখন চকী আছিল, নিকোলাছ ৰৰিকৰ তাৰ নাম আমি দুৱাৰ মুকলি কৰো। মোৰ মেজত এখন চকী আছিল, নিকোলাছ ৰৰিকৰ তাৰ নাম। তো সেইটো বাবেই মই বহুত দিনলৈ ভাবি আছিলো যে যেনেকে মনালিছা এখন ছবিৰ নাম,
ঠিক তেনেকে নিকোলাছ ৰৰিকৰো এখন ছবিৰ নাম। আৰু এবাৰ দিল্লীৰ নেশ্যনেল মিউজিয়ামত নিকোলাছ ৰৰিকৰৰ 2008 নে 9 চনত এখন এক্সিবিশ্যন হৈছিল। তাত মই আৱিষ্কাৰ কৰিলো এই ছবিখনৰ এখন দামী কপি। অৰিজিনেল কপি এতিয়া নিকোলাছ ৰৰিকৰ মিউজিয়াম মস্কোত আছে। তেতিয়া মই গম পালো যে নিকোলাছ ৰৰিকৰ চিত্ৰকৰ আৰু মই ইমান দিনে বিচাৰি থকা ছবিখন হ'ল এইখন And We Open the Gate। তাৰ বিষয়ে পঢ়োতে পিছত গম পালো যে এইখন এখন চাংটা চিৰিজৰ এখন উল্লেখযোগ্য ছবি আৰু হয়তো সেইখিনি সময়তে নিকোলাছ ৰৰিকৰৰ মৃত্যুৰ আশে-পাশে তেওঁক স্মৰণত কবি দেৱকান্ত বৰুৱাই এই কবিতাটো লিখিছিল। মোৰ মেজত এখন চকী আছিল, নিকোলাছ ৰৰিকৰ তাৰ নাম আমি দুৱাৰ মুখ। এই ছবিখনত আপোনালোকে যদি মন কৰে দেখিব যে এখন সত্ৰ বা এখন চাৰ্চত এজন পূজাৰীয়ে দুৱাৰখন খুলি দিছে আৰু সত্ৰৰ এইটো চাইডে যথেষ্ট আন্ধাৰ আৰম্ভ হৈছে যদিও পাহাৰৰ সিটো চাইডে অতি উজ্জ্বল ৰ'দ তেতিয়াও আহি আছে আৰু চাৰ্চৰ মানুহজনে দুৱাৰখন খুলি দিছে পোহৰ বিচাৰি। এই ছবিখনেৰে নিকোলাছ ৰৰিকৰে আমেৰিকাৰ মানুহক কৈছিল যে তোমালোকৰ দুৱাৰ খুলি দিয়া। ইউনাইটেড নেশ্যনত তেতিয়া আমেৰিকা যোগ দিব নে নিদিব তেনেকুৱা ধৰণৰো প্ৰশ্ন উঠি আছিল। নিকোলাছ ৰৰিকৰৰ বাণী আছিল এণ্ড উই শুড অপেন আৱাৰ ডোৰ, দ্য আমেৰিকান পিপল শুড অপেন আৱাৰ ডোৰ। দ্বিতীয়খন ছবি And We Continue to Fish। এইখন ছবিত যদি আপোনালোকে মন কৰে দেখিব যে মাছ মাৰি আছে মাছমৰীয়াই নাওত উঠি আৰু সমুদ্ৰৰ লক্ষণ সিমান এটা ভাল নহয়। অতি জোৰেৰে ধুমুহা আহিব পাৰে, ঢৌবোৰ অতি ক্ৰূৰভাৱে আগবাঢ়িছে আৰু তথাপিও তেওঁলোকে মাছমৰীয়াসকলে মাছ মাৰি আছে আৰু তাত কিজানি তেওঁলোকৰ সহযোগিতাৰ অতি দৰকাৰ। যদি কোনোবা এজনেও ভুল কৰে নাও বুৰি যাব। তো আমেৰিকাক পৃথিৱীৰ লগত সহযোগিতা কৰিবলৈ আৰু আমেৰিকাৰ নাগৰিকক ইজনে আনজনৰ লগত সহায় কৰিবলৈ, কোলাবৰেশ্যন কৰিবলৈ নিকোলাছ ৰৰিকৰে এইখন ছবিৰে আহ্বান কৰিছিল। তৃতীয়খন ছবি এয়া এণ্ড উই ব্ৰিং লাইট। ইয়াত এটা দেখা পাইছো যে চাৰ্চৰ ভিতৰৰ পৰা পূজাৰীসকলে হাতত সৰু সৰু লাইট লৈ মানৱ সেৱাৰ বাবে বাহিৰলৈ আগবাঢ়ি আহিছে। এইখন ছবিৰে নিকোলাছ ৰৰিকৰে আমেৰিকানসকলক মানৱ সেৱাত ব্ৰতী হ'বলৈ অনুৰোধ কৰিছিল। আনখন ছবি হ'ল এণ্ড উই আৰ নট এফ্ৰেইড। এইটো তেওঁ সেই সময়ত আৰম্ভ হোৱা প্ৰজন্মৰ সংঘাতক উদ্দেশ্যে লিখা হৈছিল। নৱপ্ৰজন্ম আৰু পৌৰ প্ৰজন্মৰ মাজত যি সমস্যা থাকে, সংঘাত থাকে, সেইখিনি সময়ত আমেৰিকাত অতি দৃষ্টিকটু হৈ পৰিছিল, এতিয়াও হয়। আৰু ইয়াতে দেখা পাইছো আমি যে এজন পৌৰ পুৰোহিত আছিল আৰু আনজন ডেকা পুৰোহিত আছিল আৰু দুয়োজনৰ মাজত এটা বনৰীয়া ভালুক আহি পাইছে। তেনেকুৱা এটা সময়ত দুয়োজনৰ মাজত এটা বুজাবুজিৰ দৰকাৰ, নহলে হয়তো ভালুকটোই যেতিয়াই তেতিয়াই তেওঁলোকক আক্ৰমণ কৰিব পাৰে আৰু তাৰ বাবেই প্ৰজন্মৰ সংঘাত কমাবলৈ এণ্ড উই আৰ নট এফ্ৰেইড ছবিৰে তেওঁ আমেৰিকান জনসাধাৰণক আহ্বান জনাইছে। পৰৱৰ্তী ছবিখন হ'ল এণ্ড উই লেভাৰ। পঞ্চম ছবিখন হ'ল আধুনিক জগতৰ আন এটা সমস্যা হ'ল কিজানি প্ৰধান সমস্যা হ'ল শাৰীৰিক পৰিশ্ৰমৰ প্ৰতি অনীহা আৰু তাৰ বাবেই মানৱ প্ৰজাতিৰ বহু সমস্যা আমি দেখা পাইছো। এই যে শাৰীৰিক পৰিশ্ৰমৰ প্ৰতি অনীহা হালধীয়া অতি ব্ৰাইট ছবিখন আঁকিছিল। ইয়াতে দেখিছে আমি যে দূৰত এটি চাৰ্চ আছে আৰু তাৰ পূজাৰীসকলে বহু কষ্ট কৰি চাৰ্চৰ কাৰণে পানী লৈ যাব, কিন্তু পূজাৰীসকল শাৰীৰিক পৰিশ্ৰমৰ প্ৰতি কোনো অনীহা কৰা নাই। আধুনিক সভ্যতাৰ ব্যাধি হ'ল আধ্যাত্মিকতাৰ প্ৰতি অনীহা, আধ্যাত্মিকতা আৰু ধাৰ্মিকতাক একাকাৰ কৰি দিয়া। কাৰণ আমি আধ্যাত্মিকতাক প্ৰকৃত ৰূপেৰে চাবলৈ পাহৰি গৈছো। ষষ্ঠ আৰু অন্তিম চাংটা চিৰিজৰ যিখন ছবি এণ্ড উই সি, তাত নিকোলাছ ৰৰিকৰে প্ৰকৃত আধ্যাত্মিকতাৰ প্ৰতি মানুহক জাগৰূক কৰিবলৈ এই ছবিখন আঁকিছিল। সিংহদ্বাৰত চাংটা কেনেকে আহিব? মই এতিয়ালৈ কৈ আছিলো যে মোৰ চৰিত্ৰবিলাকৰ সমস্যা বাঢ়ি গৈ আছে, কিন্তু কোনো সমাধান আমি বিচাৰি পোৱা নাছিলো। সেইবাবেই নিকোলাছ ৰৰিকৰৰ সত্তা সন্ধানী ছবিবোৰ চালো, তেওঁৰ দৰ্শন পঢ়া আৰম্ভ কৰিলো। তাৰপিছত মই বহু বছৰ আৰু এতিয়াও নিকোলাছ ৰৰিকৰৰ
ছবি তেওঁৰ দৰ্শন তেওঁৰ পৰিয়ালৰ আন কৰ্মৰাজিকো ফলো কৰি আছো মোৰ ভাৱ হ'ল যেন এই চাংটাই সিংহদাৰৰ চৰিত্ৰসমূহৰ সমস্যাৰ সমাধান আনি দিব পাৰে আৰু সেইবাবে এটি চৰিত্ৰ আছিল যি পলাই গৈছিল পগলা পটেলৰ পৰা এইখন আকৌ আন এখন নিকোলাছ ৰৰিকৰৰ কিজানি ছবি ইন কনভাৰচেশ্যন উইথ গড এইখন মই বিচাৰি পাইছিলো তেতিয়া জাষ্ট উইকিপিডিয়া আৰু উইকি পেইণ্টিং এইবিলাক বস্তু আৰম্ভ হৈছিল মাত্ৰ তেতিয়া নিকোলাছ ৰৰিকক বিচাৰি মই এখন ছবি বিচাৰি পাইছিলো আৰু ইয়াতে এটা কুৱেশ্যন মাৰ্ক এই কাৰণে আছে যেতিয়া মই এখন ছবি কথা সুধিছিলো আমেৰিকাত থকা নিকোলাছ ৰৰিক মিউজিয়ামত তেতিয়া তেওঁলোকে কৈছিল খুব সম্ভৱ এইখন নিকোলাছ ৰৰিকৰৰ ছবি নহয় কিন্তু ছবিখনত কিবা এটা আছিল মোৰ লগত সিংহদাৰত দুজন চিকিৎসক চিত্ৰকৰ ডক্টৰ অপূৰ্ব ৰাজবংশী আৰু উদীপ তালুকদাৰে প্ৰায় প্ৰতিটো ইভেন্টত সিংহদাৰত যোগদান কৰিছিল তো মই ডক্টৰ অপূৰ্ব ৰাজবংশীৰ লগত যেতিয়া কথা পাতিছিলো তেতিয়া তেওঁ এই ছবিখনৰ অনুপ্ৰেৰণাৰে ইয়াত দেখুওৱা সকলো শিল্প সিংহদাৰত কিতাপখনতো সন্নিৱিষ্ট হৈছে তেওঁ এইখন ছবি বনালে ইন কনভাৰচেশ্যন উইথ গড তো মোৰ প্ৰথম সিংহদাৰৰ যিটো চাংটা তাৰ প্ৰথম চাংটাটো হ'ল শ্ৰৱণ শুনা কামটো এই ল'ৰাজনে বহুদিন আকাশলৈ চোৱা নাছিল আৰু আকাশলৈ যেতিয়া চালে তেতিয়া সি যেন ভগৱানৰ লগত কথা পাতিব ধৰিলে সেই অন্তৰংগ আলাপে ল'ৰাজনৰ বহুভাগী সমস্যাৰ কিছু উত্তৰ কিজানি পালে কাৰণ ইমান দিন সি শুনিবই জনা নাছিল ঈশ্বৰৰ বাণী স্পৰ্শ মাতৃত্বহীনতা আৰু এক নৱজাত শিশুৰ স্পৰ্শ তাৰ স্বৰ্গীয় অনুভৱ তাক পাই বহুজনে নিজৰ বহু সমস্যাৰ সমাধান বিচাৰি পাইছিল নহলে স্পৰ্শ আজিকালি এনেকুৱা হৈ গৈছে যে বাই টাচ উই নো টাচ পেড অফ এ লেপটপ টাচ পেড মোবাইল ফোনৰ কিন্তু স্পৰ্শত লগত থকা স্বৰ্গীয় অনুভৱসমূহ কিজানি আমি পাহৰি গৈছো দৃশ্য ভগৱানে আমাক দুচকু দিছে আমি চাইছো কিন্তু আমি আমাৰ দুচকুৰ লক্ষ্য যেন কেতিয়াবা বেছিভাগ সময়তে অভ্যন্তৰীণলৈ নাযায় এটি অতি সৰু চৰিত্ৰ আছিল সিংহদানত অতি ৰুক্ষ এগৰাকী মেট্ৰন নাৰ্ছ যাৰ কঠোৰ স্বভাৱৰ বাবে হস্পিটেলৰ সকলো ৰোগী আৰু চিকিৎসক ভয়ত থাকে কিন্তু এজন চৰিত্ৰই এই নাৰীক ভালকৈ প্ৰত্যক্ষ কৰি তেওঁৰ মাতৃক কিজানি বিচাৰি পায় চাংটাৰ তৃতীয় ভাগ আছিল দৃশ্য এজন চৰিত্ৰ ঘূৰি আহিল তগৰ ফুল আমাৰ শৈশৱত তগৰ ফুলৰ অৱস্থিতিৰ কাৰণে আমি চিন্তা কৰিব লগা হোৱা নাছিল গাঁৱত আনকি চহৰতো তগৰ ফুল সকলো ঠাইতে পোৱা গৈছিল আৰু তাৰ গোন্ধ এটা অতি সাধাৰণ কথা আছে কিন্তু সেই চৰিত্ৰজনে আধুনিক জীৱনৰ যান্ত্ৰিকতাত সোমাই এদিন হঠাৎ তগৰৰ গোন্ধ বিচাৰি পালে আৰু গোন্ধৰ লগত থকা স্বৰ্গীয় অনুভূতিবোৰ যেনে গাঁৱত আলিবাটত ৰখি আছে গৰুবোৰ আহি আছে ধূলিৰ যিটো গোন্ধ আহে শৰতত আন এটা গোন্ধ আহে ঠিক তেনেকৈ দাইলত সম্ভাৰ দিয়ে তেতিয়া আন এটা গোন্ধ আহে মোৰ চৰিত্ৰবোৰে পাহৰি গৈছিল সেই গোন্ধত আঁৰত থকা স্বৰ্গীয় অনুভৱবোৰো তেতিয়ালৈ সিংহদাৰ এই প্ৰজেক্টটো শেষৰ পিনে অতি গ্ৰাফিক হৈ পৰিছিল অসমত এতিয়াও গ্ৰাফিক নেৰেশ্যন সাহিত্যৰ মানদণ্ড পোৱা নাই আমি ভাবিছিলো অন্তত সিংহদাৰ এটা চেপ্টাৰ গ্ৰাফিক নেৰেটিভত হ'ব লাগে সোৱাদ নামৰ চেপ্টাৰটো আমি গ্ৰাফিক নেৰেটিভেৰে কৰিলো য'ত এজন চৰিত্ৰই মাল্টিনেশ্যনেল কোম্পানীত কাম কৰি 5-star হোটেলত থাকি ঘৰত আৰু ৱাটাৰ খাই তেওঁৰ সমুদ্ৰৰ কিনাৰৰ গাঁৱত পানীৰ যিটো নিমখীয়া সোৱাদ এইটো পাহৰি গৈছে সেই সোৱাদটো এদিন ঘৰলৈ যাওঁতে তেনেকুৱা কল এটাৰ পৰা পানী খাই এই সোৱাদৰ স্বৰ্গীয় অনুভূতি তেওঁ পুনৰ অনুধাৱন কৰিব পাৰিল চৰিত্ৰসমূহ লাহে লাহে সমস্যা যথেষ্ট লাঘৱ হৈছিল তেতিয়ালৈ 2014 চন হৈছিল কিন্তু এই কিবা এটা নাই অনুভূতিটো তেতিয়াও আছিল শৃংখলটো আৰম্ভ হৈছিল এটা সমস্যাৰে কিবা এটা নাই আধুনিক মানুহৰ সঘনাই দেখা সমস্যা হ'ল কিবা এটা নাই চৰিত্ৰসমূহ নিজৰ পঞ্চেন্দ্ৰিয়ৰ লগত একাত্ম হৈ এই মূল সমস্যাবিলাক কিজানি যথেষ্ট পৰিমাণে লাঘৱ হ'ল কিন্তু এই যিটো মূল সমস্যা কিবা এটা নাই তাৰ সমাধান বিচাৰি পোৱা নাছিল আৰু তেতিয়াই সিংহদাৰৰ ষষ্ঠ চাংটা হিচাপে আহি গ'ল নিকোলাছ ৰৰিকৰৰ আমি দুৱাৰ মুকলি কৰো ছবিখন প্ৰত্যেকটো চৰিত্ৰৰে মনৰ ভিতৰত কিবা এটা নাই সমস্যাটো
উত্তৰ হিচাপে যদি মনৰ দুৱাৰখন খুলি দিয়ে এই মন্দিৰৰ পূজাৰীজনৰ দৰে দুৱাৰৰ সিটো চাইডে সঘন ৰ'দ নিশ্চয় বিচাৰি পাব। আৰু তেনেকৈ যি এটা গল্পৰে আৰম্ভ হৈছিল, যি 4-5টা সমান্তৰাল গল্প হৈ ৰখি গৈছিল, যি কলা ইতিহাসতো সমস্যাবিলাকৰ উত্তৰ বিচাৰি নাপালে, নষ্ট চৰিত্ৰ, নষ্ট পৃথিৱীত নষ্ট লিখকে তেতিয়াই নিকোলাছ ষ্টৰীকৰৰ আদৰ্শই কেইটামান গল্পক একলগ কৰি এখন উপন্যাসৰ প্ৰয়াসক 15 বছৰীয়া সুদীৰ্ঘ প্ৰকল্পটো শেষ ল'লে। তাৰপিছত প্ৰায় 2-3 প্ৰকাশতো লাগিল। প্ৰকাশ হ'ল, বুজি পোৱা মানুহ অতি কম পাবলৈ ধৰিলো। প্ৰায় এবছৰ পিছতহে গম পালো ইমান কমো কিজানি বুজি পোৱা মানুহ নহয়। আৰু প্ৰায় এতিয়া 2 বছৰ, 3 বছৰ, 4 বছৰেই হ'ল আৰু কিতাপখন প্ৰকাশ হোৱা। যোৱা 2-3 বছৰ মাৰ্কেটতো নাছিল, কিন্তু বুজন সংখ্যক পঢ়ুৱৈ যি চিন্তাশীল শিল্পকৰ্ম আৰু পঢ়া শুনা কৰে তেওঁলোকৰ পৰা এতিয়াও ভাল মতামত পায়। এতিয়া কিজানি মোৰ ভাৱ হৈছে যে এই 15 বছৰীয়া কষ্টৰ ফচল অথলে যোৱা নাই। তাত কিছুমান প্ৰশ্ন আহিব পাৰে, যেনেকে যাত্ৰাৰ প্ৰশ্ন আহিছিল যে পুৰুষ মনৰ, তাৰ উত্তৰত সিংহ। ঠিক তেনেকৈ যদি সিংহদাৰত কিছুমান প্ৰশ্ন আছে যে কাহিনী মাটিৰ গোন্ধ, তাৰ উত্তৰতো কিজানি অনাগত দিনত কাহিনীৰ সঁচা গল্প সংকলনে আহিব। আৰু তেতিয়ালৈ আপোনালোকে যদি পঢ়া নাই আৰু পঢ়িব বিচাৰিছে, পঢ়ি উঠি মতামত দিলে ভাল পাম। তো অসমৰ সচেতন পাঠকৰ নাম আজিকালি ভাৰতবৰ্ষতো হ'ব ধৰিছে। গতিকে আপোনালোকৰ প্ৰত্যেকটো অধিকাৰ আছে যে যদি বেয়া পাইছে কিতাপখন নষ্ট নবোধ কৰি কিয় বেয়া পাইছে, কি বেয়া দিশ, সেইটো মোক জনাব পাৰে, তলৰ লিংকত জনাব পাৰে, মোক ইমেইল কৰিব পাৰে, পেপাৰত লিখিব পাৰে। সকলো ধৰণৰ পজিটিভ আৰু নিগেটিভ ক্ৰিটিচিজমলৈ মই সহৃদয়লৈ বিনম্ৰ অনুৰোধ কৰিছোঁ। দ্বিতীয় প্ৰকাশন আপোনালোকৰ কাষত আহি পাইছে। যদি এই বক্তৃতা ভাল পাইছে আৰু পঢ়ি শুনি উঠি আপোনালোকে ভাবিছে যে সিংহদাৰ পঢ়িব লাগে, তেতিয়াহ'লে পঢ়ি মতামতৰ অপেক্ষালৈ আজিলৈ সামৰিছোঁ। পিছত আন কিবা বিষয় লৈ হয়তো লগ পাম। ধন্যবাদ।